নমস্কাৰ বন্ধুসকল, আমি আজি আহিছিলোঁ টিংখাঙলৈ আৰু টিংখাঙলৈ আহোঁতে আমি বাইকেদি আহি আছিলোঁ। এয়া দেখিছে পিছফালে দলং পাৰ কৰাইছে। বাইকখন এতিয়া আমি বাইকেদি আহি থাকোঁতে এতিয়া মন কৰিছোঁ, দেখিছে আপোনালোকে বাইকখন কিমান কষ্টকৈ পাৰ কৰাবলগীয়া হৈছে বাঁহৰ দলং। গতিকে আমি আশা কৰিছোঁ যে চৰকাৰে এই দলংখনৰ ইয়াত দলং নিৰ্মাণৰ কাৰণে কিবা এটা যাতে ব্যৱস্থা লয়। আৰু স্থানীয় ব্যক্তিগৰাকী আছে, তেখেতে ক'ব দুআষাৰ। দলংখন কিমান দিনৰ পৰা? এইটো মোৰ আজি 15 বছৰমান হ'ল ইয়াতে। ৰাইজক হেৰি কৰি আছোঁ চৰকাৰলৈ। নাই এনেই শলাগটো কয় লয়, 2000 হ'ব বুলি কয়, হৈ আছে আৰু এতিয়ালৈকে। মানে আপুনি দলংখন ব্যক্তিগতভাৱে নিৰ্মাণ কৰা হৈছে ন? হয়। আৰু এতিয়া কিমান বছৰ হ'ল দলংখন নিৰ্মাণ কৰা? মোৰ 15 বছৰ এখন বাঁহৰ দলঙেই দি আছোঁ, বনাই আছোঁ। হয় নেকি? এতিয়া অহা যোৱা কৰাত অসুবিধা যথেষ্ট হৈছে চাগে? এই নক'ব আৰু, এই গৰাটো সেইফালে খাৰা। ইয়াত চৰকাৰী মানুহ নাহে নেকি? ইয়াত আহিলে কি কৰিব? বিধায়ক আহিব এনেই ফটো চটো মাৰিলে আৰু বছ, ইমানেই কাম সিহঁতক, আৰু কাম নাই। তাকে এতিয়া চৰকাৰী এতিয়া ভোটৰ ইলেকশ্যনৰ সময়ত আহে চাগে? সেইমতে তেওঁলোকে ভোট বিচাৰিবই আহিবই আৰু, এই আমুকটো হ'বই, কৰি দিম। এতিয়া আপুনি ইয়াতে থাকে? ইয়াতে ইয়াতে মই কিমান বছৰ লাগি আছোঁ। দলংখন হওক, এইটো জেগাডোখৰ সঠিকভাৱে কি বুলি কয়? খৰিয়াপেটা পৰিব, খৰিয়াপেটা ন? খৰিয়াপেটা আৰু 20 বিঘা স্কুলখন পাই এইফালে আপোনাৰ আহিলে আপোনাৰ বৰহাটৰ পৰা বৰণগড় পাবা, এইফালেদি আহি আপোনাৰ এইফালেদি ক'ত লাভকে পাবাগে তুমি মা টিংখাং ইয়াত পাবা। ঠিক আছে, আপোনাক ধন্যবাদ জনালোঁ সময়কণ দিয়াৰ কাৰণে। ধন্যবাদ বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে আছিলে।